back to my YouTube channel. মই জেস্মিন নতুন এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহি গ'লোঁ ৰাতিপুৱা আজি ইমান বতৰ বেয়া লাগিছে গোটেইখন বৰষুণ দি গোটেইখন একদম শেষ কৰি পেলালে এইটো আমাৰ পিছফালৰ পৰিৱেশ আগফালৰ পৰিৱেশটো আপোনালোকক দেখাই আছোঁ বলক আৰু আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে আছে আৰু ময়ো ভালে আছোঁ বলক তেতিয়ালৈ ভিডিঅ'টো আৰম্ভ কৰোঁ ভাল পালে মোৰ ভিডিঅ'বোৰ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট দিব প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফুল ৱাচ টাইম কৰি ভিডিঅ'টো চাব বলক তেতিয়ালৈ আজি দিনটোৰ ভিতৰত কি কৰি থাকোঁ কি নকৰোঁ আপোনালোকক সকলোবোৰ দেখাই থাকিম তাহলে গোটেই বানপানী দেখিছে নহয় গোটেইখন বানপানীয়ে ভৰি গ'ল ৰাতিপুৱা শুই উঠি মানে গেটখন খুলিব পৰা নাই ইমানেই পানী ভৰি গ'ল পানী গৰম দিন নাহিব যেনে পাইছোঁ দেই যিমানে ঠাণ্ডা পেলাইছে আকৌ এইফালে মোৰ বেটাই ধুনীয়াকৈ ব্ৰাছ কৰি আছে এয়া ব্ৰাছ কৰি আছে গ্ৰিলখন মাৰি দিছিলে এনেই চুপতি কৰি এইফালে কাপোৰ দেখিছে কাপোৰ গোটেই লাইন লাগি আছে এইবোৰ কাপোৰ গোটেই কাপোৰ এইখন মোৰ হাজবেণ্ডৰ গাড়ী হা আপোনালোকক দেখাই দিছোঁ এইখন মোৰ হাজবেণ্ডৰ গাড়ী ধুনীয়াকৈ থৈছে দেখিছে ন ইমান ধুনীয়াকৈ থয় তেওঁৰ গাড়ীখন এই আৰু পুচক এইবোৰ কাপোৰ চব গোটেইখন কাপোৰেই কাপোৰ মানে বুজাব নোৱাৰি ইমানেই কাপোৰ ৰ'ব আকৌ ভিতৰতো আছে এখন এইখিনি কাপোৰ চব এইবোৰ বেটা ইউনিফৰ্ম চিউনিফৰ্ম এইবোৰ চব মানে ভিতৰত মেলি থৈছোঁ বগা কাপোৰ লেতেৰা আৰু তেনেকৈ মানে কামবোৰ কৰি আছোঁ ইমান গেলা বতৰ নহয় আৰু কাপোৰ কানি নুধুলেও নহয় পূৰা মানে গোটেইখন ভৰি আছে কাপোৰ কানি মই কৈছোঁ নহয় এতিয়া ভাবিলোঁ ব্ৰেকফাষ্টটো ৰেডি কৰি লওঁ ব্ৰেকফাষ্ট অলৰেডি এইফালে এইফালে মই দেখাই এইফালে অলৰেডি কুকাৰত বুট দাইল বনাই দিয়া হৈ গ'ল আৰু এইফালে ৰুটি মই গোল কৰি থৈ দিছোঁ এতিয়া ধুনীয়াকৈ বেলি লওঁ ব'লক তেতিয়ালৈ বেলি লওঁ ধুনীয়াকৈ কামবোৰ কৰি লওঁ নহ'লে ৰৈ থাকিলে দেৰি হৈ যায় কামবোৰ চ' কৰি লওঁ তেতিয়াহ'লে এইফালে আমাৰ তীখৰ বহি আছে ধুনীয়াকৈ ইয়াক এতিয়া চাহকণ দি লওঁ চাহ তাহ খোৱাৰ পিছতে ইয়াক অলপমান পঢ়াব লাগিব পঢ়াৰ প্ৰতি মানে ইণ্টাৰেষ্টে নাইকিয়া গৈছে হলি নেমত পঢ়েহি শিৱসাগৰ হলি নেম তো পঢ়াৰ কথা ক'লে মানে এলাৰ্জি ফিল হোৱালৈকে হৈছে কাৰণ মানে লকডাউনত ল'ৰা ছোৱালীবিলাকে ভালকৈ মানে পঢ়িব মেলিবলৈ অকণমান দিগদাৰী পালে তো সেইটো কাৰণে নেকি সেয়াই আৰু ব'লক এইফালে ৰুটিও বনাই থাকোঁ আপোনালোকৰ লগত কথাও পাতি থাকোঁ ৰুটি অলৰেডি বেলিবলৈ আছেই ঠিক আছে মই বেটাক চাহটো ফাৰ্ষ্ট দি লওঁ এইফালে বেটাক ব্ৰেকফাষ্টৰ কাৰণে ৰুটি দিলোঁ সেইটো বহি আছে ধুনীয়া আছে আৰু এইফালৰ পৰা বুট দাইল অলপমান দি দিওঁ মই গলো মুখখন আপছেট হৈ আছে মোৰ ওপৰত বিৰাট খং উঠি আছে তাৰ এয়া এইফালে ৰুটি দিছোঁ তাক ফাৰ্ষ্টে এটা ৰুটি খাই লওঁ ব্ৰেকফাষ্ট কৰি লওঁ খাই লওঁ ধুনীয়াকৈ মই এইফালে ৰুটিখিনি বনোৱা হৈছে আৰু ৰুটিবোৰ বেলা হৈ গ'ল সেকিবলৈ লৈছোঁ সেকি আছোঁ এইফালে হাজবেণ্ডলৈ চাহ বহাই দিছোঁ লাল চাহ খাই চ' বেটাৰ কিছুমান কুৱেশ্যন আনচাৰ আছিলে সেইবোৰ মই কুৱেশ্যনবোৰ লিখি দিছোঁ সি আনচাৰ লিখিবলৈ কাৰণে তাৰ গাটো বৰ পিছে বেছি ভাল নাই সেইদিনাখন বিয়া এখনলৈ গৈছিলোঁ তাত আইচক্ৰীম বেছিকৈ খাই দিলে তাক মই কৰোণা হোৱাৰ পৰা মানে আইচক্ৰীম ঘৰত কিনি দিয়া নাই তো সেইদিনাখন তাত মানে বাধা দিব নোৱাৰিলোঁ সি পূৰা আইচক্ৰীম চাইচক্ৰীম খাই দিলে সেইকাৰণে অকণমান গাটো বেয়া গধূলিলৈকে কি হয় নাজানো সেইকাৰণে মই মানে এতিয়াই অলপমান পঢ়াই লৈছোঁ ভালকৈ তো কুৱেশ্যন আনচাৰবোৰ লিখি দিছোঁ তাৰপিছত সি লিখিব তো সেয়াই আৰু মানে মাকৰ দায়িত্বখিনিও ক্লিয়াৰ কৰিব লাগিব এইপিনে ঘৰৰ কামো কৰিব লাগিব চব ক্লিয়াৰ কৰি থাকিব লাগিব ন কাৰণ ল'ৰাৰ ভৱিষ্যতৰ কথা আছে সেয়াই আৰু সেই তেনেকৈ আৰু কাম বন কৰি মেলি আকৌ বিচনাখন পাৰি লওঁ বুলি ভাবিলোঁ চ' এয়া বিচনাখনৰ এয়া আঁঠুৱা খুলিছোঁ আঁঠুৱা খুলি বিচনাখন পাৰি লওঁ বোলো অলৰেডি হৈ গ'ল মোৰ বিচনাৰ পৰা এয়া পাৰি পূৰা ৰেডি হৈ গ'ল তো আৰু কি কৰোঁগৈ আপোনালোকে চাই থাকিব ব'লক মই খালি ইমান ফিটফাটকৈ বিচনা চিচনা পাৰিব নাজানো তথাপিতো আৰু ধুনীয়াকৈ এনেকৈ পাৰি মেলি দিলোঁ সেইপিনে বিচনা চাদৰ এখন থৈ দিছোঁ কাৰণ পাতলা ঠাণ্ডা এটা পৰিছে তো সেইকাৰণে দৰকাৰ হ'ব সেইকাৰণে আৰু ব'লক আৰু ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো
এয়া এতিয়া ভেন্দি চব্জি কাটিছোঁ, এইফালে পটল কেইটামান উলিয়াই আনিছোঁ ফ্ৰাই কৰি দিবলৈ, কাৰণ ৰাতিপুৱা উঠা দেৰি, সেইকাৰণে বিচনাৰ পৰাও দেৰি হ'ল, পাৰি মেলি আকৌ চব্জি কাটিব আহিলোঁ। চ' এইফালে আৰু একো ভিডিঅ' চিডিঅ' মানে বনাবলৈ নোৱাৰিলোঁ, কাৰণ কেলৈ কি বেটাৰ ৰাতিপুৱা গাটো বেয়া আছিলে, এতিয়াতো বেছি কাহি আছে, ইমান কাহি আছে কিবা খাইছে যে চব মানে তাৰ বমি হৈ গৈছে, বহুত মানে কষ্ট পাইছে। তো এইটো কাৰণে ভাবিছোঁ আজি ডক্টৰৰ ওচৰলৈকে লৈ যাওঁ নেকি। আৰু পৰহিৰ পৰা স্কুল আছে, এই দুদিন বন্ধ স্কুল, আকৌ ৱেডনেছডে'ৰ পৰা খুলিব স্কুল, সেয়াই আৰু সেইটো কাৰণে ইয়াতে ভিডিঅ'টো মই শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট দিব, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফুল ৱাচ টাইম কৰি ভিডিঅ'বোৰ চাব। ঠিক আছে, বাই। আৰু আপোনালোকে আৰু এটা কথা, আপোনালোকে দোৱা কৰিব বেটাজনে সোনকালে জ্বৰ কাহ চৰ্দিটো ভাল পাই যায়, হৈছে ৱেডাৰটোৰ কাৰণে হৈছে, ইমান বৰষুণ বতৰ, তো সেইটো কাৰণে আৰু ঠিক আছে। এতিয়ালৈ মই ইয়াতে শেষ কৰিছোঁ ভিডিঅ'টো, বাই বাই।